এয়া মই মাস্কটোৰ কাৰণে লৈছো হেয়াৰ মাস্কটোৰ কাৰণে কল আৰু লগত লৈছো এয়া এলোভেৰা ফ্ৰেছ এলোভেৰা হয় আৰু লগত এয়া হানি মই পতঞ্জলিৰ হানিটো ইউজ কৰিছো আপোনালোকে দোকানত গলে পাবই আৰু এলোভেৰাটো যদি ফ্ৰেছ এলোভেৰা নাথাকে তেনেহলে আপোনালোকে কিনা যোনটো এলোভেৰা থাকে হেতুৱে ইউজ কৰিব এয়া চাওক গুটিখিনি মই কাটি ললো সৰু সৰুকে এইখিনি মই মিক্সিত দিম আৰু ইয়াত এতিয়া মই হানিটো ইউজ কৰিম ইয়াত মই 1 চামুচ হানিটো দিম বেছি নিদিব মোৰ চুলিখিনি বেছি কাৰণে মই ইয়াত 1 চামুচ দিছো এইখিনি হল যোনখিনি পেক মই বনাইছিলো এতিয়া এইখিনি আপোনালোকে এনেদৰে হানি দিব চুলিখিনি দুফাল কৰি লব দুইটা সাইডত এনেদৰে হাতেৰে হানিব আপোনালোকে ব্ৰাছেৰে হানিব পাৰে কিন্তু ব্ৰাছেৰে হানিলে বস্তুটো সকলোখিনিতে ভালদৰে নালাগিব আৰু এনেক মই গোটেইখিনিতে হানি লম আৰু ইয়াক আধা ঘণ্টাৰ কাৰণে মূৰত থাকিবলৈ দিম তাৰ পিছত ইয়াক ধুই দিম শ্যাম্পু কৰি তাৰ পিছত লগ পাইছো এই আপোনালোকে দেখিছে মই যোনখিনি মই হেয়াৰ মাস্কৰ কাৰণে লৈছিলো এলোভেৰা আৰু লগতে কল আৰু তাত হানি ইউজ কৰিছিলো আৰু সেইখিনি অলপ ৰখি গৈছে আৰু এইখিনি মই মুখত এটা ইউজ কৰিম এলোভেৰা আমাৰ স্কিনৰ কাৰণে বহুত ভাল আমাৰ স্কিনটো সফট কৰাত ই বহুত পৰিমাণে অৰিহণা যোগায় আৰু এলোভেৰাৰ বহুত গুণাগুণ আছে আৰু তাত কল ইউজ কৰিছো আমাৰ স্কিনটো পৰিষ্কাৰ কৰাত ই অৰিহণা যোগাব আৰু লগতে হানিটো আমাৰ স্কিনখন স্মুথ কৰাত যথেষ্ট পৰিমাণে অৰিহণা যোগাব মই আগতে মুখখনতে খানি লৈছো সকলোতে স্প্ৰেড কৰি দিব বস্তুখিনি আৰু সকলো চুকান মাৰি খানিব আৰু ডিঙিটো বাদ নেপেলাব কিছুমানে ডিঙিটো খানিবলৈ পাহৰি যায় গতিকে মুখৰ লগে লগে ডিঙিটো সমানে খানি যাব আৰু ইয়াক 10 মিনিটৰ কাৰণে ৰেষ্ট কৰিবলৈ দিব এয়া মই গা পা ধুই আহিলো আৰু স্কিনখন ইমান সফট লাগিছে মানে বহুত ভাল লাগিছে ইউজ কৰি চাবচোন আৰু লগতে এইখিনি চাওক চুলিখিনিও এতিয়া শুকুৱাই নাই মই জাষ্ট আহি পেলাই এইটো দেখাই দিছো যেতিয়া শুকাব তেতিয়া চাম কেনেকুৱা হয় হেল্ল' ফ্ৰেণ্ডছ এয়া চাওক চুলিখিনি সম্পূৰ্ণৰূপে শুকাই গ'ল আৰু এতিয়া মই দেখাবলৈ লৈছো চাওক কি ধুনিয়া সিল্কি হৈ পৰিছে মই নিজে অনুভৱ কৰিছো আপোনালোকে যেতিয়া ইয়াক ইউজ কৰিব তেতিয়া নিজে অনুভৱ কৰিব চাওক মই পাৰ্সোনালি খুব ভাল পাইছো এটো ইউজ কৰি যদি আপোনালোকে বিচাৰে তেনেহলে সপ্তাহত এবাৰ ইয়াক ইউজ কৰি চাব খুব ভাল পাব আৰু চাওক স্কিনটো কিমান সফট নিচিনা ফিল হৈছে আৰু এয়া চাওক কিমান অলপ উজ্জ্বল নিচিনা অনুভৱ হৈছে মোৰ নিজৰে আৰু সফট নিচিনা ফিল হৈছে গতিকে আপোনালোকে এবাৰ ইউজ কৰি চাব তাৰ পাছত সুফলটো নিজেই পাব তেনেহলে ফ্ৰেণ্ডছ যদি ভিডিওটো ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি দিব বাই বাই